জীৱনলে আহে ধুমুহা বন্ধু তুমি। নমস্কাৰ, জুনু এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ তৰফৰ পৰা মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গুৱাহাটী লালমাটিস্থিত দুৰ্গা মন্দিৰ কাষত আমি উপস্থিত হৈছোঁহি। আমি অসমৰ এনেকুৱা এজন ব্যক্তিক আমি লগ কৰিবলৈ আহিছোঁ। তেখেত হ'ল, আপোনালোকে হয়তো চিনি পায়, 90 দশকৰ যিসকলে সংগীত শিল্পী আছিলে তেওঁলোকে সকলোৱে চিনি পায়। কিন্তু 90 দশকৰ পাছৰ পৰা যিসকলে সংগীত শিল্পীসকলক চিনি নাপায় তেওঁলোকৰ কথা মই নাজানো, কিন্তু 90 দশকৰ লগত যিখিনি জড়িত তেখেতলোকে সকলোৱে চিনি পাব। তেখেত হ'ল একাধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক তথা শব্দ গ্ৰহণকাৰী বিজয় ভূঞা। আমি বিজয় ভূঞা ঘৰৰ দ্বাৰ কাষলৈ আহিছোঁ, তেখেতক দুআষাৰ কথা পাতিম বুলি আহিছোঁ। আহকচোন আমি তেখেতৰ কাষলৈ যাওঁ, আহক। এয়া হওক, আমি বিজয় ষ্টুডিঅ'ত সোমাইছোঁহি। নমস্কাৰ বিজয়। নমস্কাৰ। মই জুনু এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। এই আপোনাক ক্ষুদ্ৰ এটা উপহাৰ আপোনাক জনাব বিচাৰিছোঁ। থেংক ইউ, নমস্কাৰ। লগতে সিহঁতি ক্ষুদ্ৰ উপহাৰটো দিছোঁ। হেল্ল'। কি কাম কৰি আছে দাদা? এতিয়া সুশীল লাহন। হয় হয়, সুশীল লাহনৰ গীত কৰি আছে। হয় হয় হয়, গীতটো ভালেই হ'ব চাগে? নিশ্চয় ভাল হ'ব। আচ্ছা আচ্ছা, সুন্দৰ গীত। হয় হয়, সুন্দৰ গীত, সুন্দৰ গীত এটা বাণীবদ্ধ হ'ব এতিয়া। নিশ্চয় নিশ্চয় নিশ্চয়। এতিয়া আচ্ছা বিজয়, তাৰ মাজতে মই কথা এষাৰ আপোনাক সুধিলোঁ। আপোনাৰতো হয়তো ইমান ব্যস্ততাৰ মাজতে আপুনি আছে, গতিকে আপোনাক মই কথা এটা সুধোঁ। আচ্ছা বিজয়, আপুনি সংগীত জগতলৈ কেতিয়াৰ পৰা প্ৰৱেশ কৰিলে? সংগীত জগত? হয় হয়, সংগীত জগতো মই সৰুৰ পৰাই কৰিছোঁ। আচ্ছা আচ্ছা, আগতে গীত গাইছোঁ। হয় হয়, এতিয়া এই গীতৰ এৰেঞ্জমেণ্টবিলাক কৰোঁ। হয় হয়, এইটো মোৰ নিজৰ ষ্টুডিঅ' হয়। হয় হয় হয়, মোৰ ষ্টুডিঅ'তে গীতৰ এৰেঞ্জমেণ্টবিলাক কৰি থাকোঁ আৰু বহুতো শিল্পী আহি থাকে ইয়ালৈ। নিশ্চয়। নহয়, মাজতে আমাৰ জনসমাজৰ মানে যিসকল ব্যক্তিয়ে আমাক মই শুনা মতে যে আপুনি প্ৰথমতে যে বাদ্যযন্ত্ৰী শিল্পীহে আছিলে, সত্যনে বাৰু? সত্য। মই প্ৰথমতে গীটাৰ বজাইছিলোঁ। হয় হয়, ঢোলকি বজাইছিলোঁ। আচ্ছা আচ্ছা, সেইবিলাক কৰি তাৰপিছত গীত গাব ল'লোঁ। আচ্ছা আচ্ছা, এটা দুটাকৈ গাই সন্ধ্যা মেলন। হয় নিশ্চয়, সন্ধ্যা মেলনৰ লগত গীত গাই অলপ গীত গাই গায়ক হৈ গ'লোঁ। আচ্ছা আচ্ছা, আকৌ এতিয়া গায়কটো আকৌ ব্ৰেক হ'ল। আচ্ছা, ব্ৰেক কৰি এতিয়া মিউজিক এৰেঞ্জমেণ্টত সোমাই গ'লোঁ। আচ্ছা আচ্ছা, মানে আপোনাৰ মানে প্ৰথম এলবাম কি আছিলে সংগীতৰ ক্ষেত্ৰত? পাঞ্চৈ আছিলে? মই ভাবিছোঁ পাহাৰী আছিল বুলি ভাবিছোঁ। নহয়, পাঞ্চৈ আছিলে প্ৰথম? পাঞ্চৈটো আছিল তাৰমানে আমাৰ ইয়াত ষ্টুডিঅ' নাছিলে। তেতিয়া নাছিলে। পাহাৰীটো কৰিলোঁ আমাৰ ইয়াত যেতিয়া ষ্টুডিঅ' হ'ল। হয় হয় হয়, ষ্টুডিঅ' পৰা ফিল্ম ক্ৰাফ্টে আছিলে নেকি? ফিল্ম ক্ৰাফ্ট নহয়, জ্যোতি চিত্ৰবনত গৈছিলে। জ্যোতি চিত্ৰবনত যেতিয়া ফাৰ্ষ্ট ৰেকৰ্ডিং হৈছে আৰু ইয়াত আমি তাৰে আগতে কলিকতাত কৰিছিলোঁ। আচ্ছা, কলিকতাতে প্ৰথম ৰেকৰ্ডিং কৰিলে ন? তাৰ পাছতহে আপুনি জ্যোতি চিত্ৰবনত ইয়াত কলিকতাত প্ৰথম এই উষা উথুপৰ ষ্টুডিঅ'। গম পাইছোঁ, উষা উথুপৰ গীত ৰাম্বা এই তেওঁৰ ষ্টুডিঅ'ত প্ৰথমতে আমি গৈ পেলাই গীত গাইছিলোঁ। একে সমসাময়িক আমি কৈছিলোঁ জোৰমলায়া আৰু পাঞ্চৈ আছিলে। জোৰমলাই প্ৰদীপ দৌতে তিনিচুকীয়া চাইডে পঢ়িছিল। তাৰপিছতে এই দুটা কেছেটেই প্ৰথম ওলাইছিল আৰু তেতিয়া কেছেটৰ যুগ আৰম্ভ হৈছিল। আচ্ছা, হয় হয়, কেছেট তেতিয়া আমি সৰুতে আছিলোঁ, এতিয়া শুনিছিলোঁ। আজিকালিতো কেছেটো গ'ল, চিডিও গ'ল,
এতিয়াতো মোবাইলৰ যুগ মোবাইলটো চেঞ্জ হয় ঠিক আছে ঠিক নহয় আৰু এটা কথা হ'ল মানে কি আমাৰ দৰ্শকসকলে সদায় বিচাৰে মানে কি বিজয় ভূঞা বুলি ক'লে লুনা সোণোৱাল কথাটো আহে আচ্ছা লুনা সোণোৱালৰ লগত আপোনাৰ আকৌ নতুন এটা এলবাম পোৱাৰ ইচ্ছা আছেনে বাৰু নাই ইচ্ছাটো আছে কিন্তু লুনা সোণোৱালটো গীত নোগোৱা হৈছে হয় হয় যেনেকৈ ময়ো এৰি দিছোঁ আচ্ছা আচ্ছা তেনেকুৱা আৰু বয়স হ'ল আৰু নহয় আৰু এটা দৰ্শকৰ মানে এটা হেৰি এটা থাকে যে লুনা সোণোৱালক আজিকালি ক'ত পাওঁ তেওঁলোকক বিচাৰি নাপায় বহুতে কয় যে বিজয় ভূঞা সুধিলে গম পোৱা যাব লুনা সোণোৱাল ক'ত থাকে আজিকালি কোনো বোলে হেৰিয়ে নাই এড্ৰেছ নাইকিয়া হ'ল বুলি কয় এইটো অৱশ্যে বহুত দিনৰ কথা হয় হয় বহুত দিনৰ কথা 90 দশকৰ সেইটো এতিয়া ক'ত আছে কি কথা এইবোৰ খবৰ পোৱা নাযায় আৰু খবৰ খাবলবিলাক সেইটোৱে কথা এনেই দাদা আপোনাৰ ধৰক মানে কিমানটা এলবামত আপুনি গীত কণ্ঠটো কৈছে বুলি ভাবে এইটোতো আনলিমিটেড হিচাপ নাথাকিব না মোৰ এতিয়ালৈকে মনত পোৱালৈকে 40ৰ ওপৰ হৈ গৈছে বেছি হৈছে বেছি মই জনাত মানে আৰু কিবা এটা আচ্ছা এনেই আপুনি মানে বোলছবি জগতৰ লগত কিবা জড়িত হৈছে আছে কি আপুনি কৰিছে বোলছবি জগতত এই চিনেমাটো গীত গাইছিলোঁ চিনেমাত গীত গাইছে বুজি পাইছে নেকি সংগীত পৰিচালনা কৰিছে নেকি সংগীত পৰিচালনা কৰিছোঁ এখন এই অলপ দিনৰ আগতে ওলাইছিলে কি কয় কামাণ্ডো কামাণ্ডোখনত মই মিউজিক কৰিছোঁ মই গীত গোৱা নাই মই গীত গোৱাইছোঁ চৰকাৰ গান গীতবিলাক গাইছে এই আস্থা জিতা আমাৰ গাইছে আৰু মই এনেকৈ গীত গাইছোঁ বাৰু এতিয়াতো আপোনালোকৰ লগত আপোনাৰ যিখিনি আপোনাৰ ফ্ৰেণ্ড চাৰ্কুল আছিলে যেনেকৈ ধ্ৰুৱ ফুকন কল্যাণ গগৈহেঁত আপোনাৰ সৰু হ'ব চাগে ন সৰু হ'লেও বন্ধু নিচিনা যতীন দাহেঁত তেওঁলোকে যেতিয়ালৈকে যে ষ্টুডিঅ'ৰ লগত কাম কৰিলে আপুনিও পৰিকল্পনা কৰিলে নেকি যে মই এটা ষ্টুডিঅ' খুলিম নহয় মইতো গান গাইছিলোঁ আপুনিতো সংগীত শিল্পী আছিলে মই আৰু সংগীতৰ মাজতে জীয়াই থকা মানুহ লাষ্ট সময়খিনি মই বোলো সংগীততে থাকিব লাগিব আৰু চাকৰি বাকৰি নকৰোঁ লাহেকৈ আৰু এই ষ্টুডিঅ'টা খুলি বহি গ'লোঁ আৰু আপোনাৰ পৰিকল্পনা কেতিয়া আহিলে যে ষ্টুডিঅ' মোক খুলিব লাগে যে মই আগতে ভাবি আছিলে মনতে ভাবি আছিলোঁ আৰু মোক কামবিলাক জানো যেতিয়া পাই আছোঁ ধৰক যিখিনি পাই আছোঁ কোৱা কিবা গান ঠিক আছে এতিয়া আপুনি ধৰক মই যদি কওঁ আমাৰ দৰ্শক মানে এনেই আপোনাৰ কণ্ঠটো বহুত দিন শুনা নাই আমাৰ ধৰক 90 দশকৰ ধৰক আমাৰ শ্ৰোতাসকলেহে আপোনালোকক ধৰক আপোনাৰ মানুহখিনি জানে ধৰক বিজয় ভূঞা আজি যে ধৰক 90 দশকৰ পাছত 20 দশকৰ পাছত মানে আমাৰ নতুন যুৱচামে বিজয় ভূঞা কোনো তেওঁলোকে চিনি নাপায় এতিয়া নোপোৱা হৈছে এতিয়া কিন্তু আচৰিত কথা মানে তেওঁলোকে এতিয়া সেই ঢিচি ঢাচা সেইখিনিকে চিনি পোৱা হ'ল হয় নাই বাৰু গতিকে মই ভাবিছোঁ যে আপুনি এনেই কিবা এটা গুণগুণাই দিব পাৰিব নেকি লগত বহুত দিন আপোনাৰ কণ্ঠ ময়ো শুনা নাই আমাৰ লগত সুশীলদা আছে গীত নোগোৱাই হৈছোঁ এনেই পুৰণা গীত যদি জীৱনলে আহে ধুমুহা বন্ধু তুমি থমকি নৰবা যদি চকুলোৱে দিয়ে বেদনা বন্ধু লোৱা নতুন প্ৰেৰণা নতুন সুৰুজ আহিব ওলাই জীৱনৰে পথ দিব পোহৰাই যদি মৰুভূমি হেৰাই ঠিকনা বন্ধু লোৱা নতুন প্ৰেৰণা
বঢ়িয়া বঢ়িয়া বঢ়িয়া